বহুত ভাল ৰাইজে ওলাই আহিছে আপোনালোকে আজি দেখি আছে গোটেই জনগোষ্ঠী ওলাই আহিছে আই মাতৃ ইমান আহিছে ইয়াত মানে বহুত মই আনন্দিত আজি যোগদান মানে সব বিপিআৰ মানুহবিলাক ওলাই আহিছে হাজাৰ হাজাৰ ওলাই আহিছে বিপিএলৰ দলত যিটো আমাৰ এজিপি বিজেপি জিএছপি ইউপিপিএল যিটো মিত্ৰজোঁট এই মিত্ৰজোঁট চৰকাৰক চবেই ছাপোৰ্ট কৰিবৰ কাৰণে ওলাই আহিছে আৰু আমাৰ 2 তাৰিখৰ পিছত আমাৰ যিটো মিত্ৰজোঁট চৰকাৰ এইটো চৰকাৰ কৰিব গৈ আছে প্ৰমোদ বড়ো ডাঙৰীয়া যিবিলাক ছাৰে যেনেকুৱা ৰাইজৰ কাৰণে প্ৰতি জনগোষ্ঠী ইকুৱেল যিটো ৰাইট এই ৰাইটটো ভাল পেলাই চবে আৰু ভাল পেলাই হাজাৰ হাজাৰ আসনত ক'লে যে আপুনি অতিথি বনাব এইটো মানে আমাৰ বেংগলীবিলাকৰ কাৰণে যিটো এটা অডিটৰিয়াম বনাম আৰু আমাৰ মুছলিম মানুহবিলাকৰ কাৰণে এটা মানে আমাৰ ধৰ্মসমানী মানুহবিলাক আহি পেলাই থকাৰ কাৰণে সুবিধা কৰাই দিম আৰু আগতে আমাৰ নাথ যোগীৰ কাৰণে বহুত দিনৰ পৰা অন্তৰ এটা নাথ যোগী মানে অডিটৰিয়াম লাগে বুলি বহুত নেতাবিলাকক কৈ আহিছিলে এইটো মই অতৰ যিটো মনৰ কামনাটো মই পূৰণ কৰি দি দিম আমাৰ এই যে ইয়াতো মই এদিনা কথা কৈছে আমাৰ থুলুংগাফুৰিটো UN যিটো উপেন্দ্ৰনাথ ব্ৰহ্মপুত্ৰ থুলুংগাফুৰি এইটো মই ডেভেলপমেণ্ট কৰিবলৈ কথা দিছে আৰু আমি ডেভেলপ যিটো বনাম মানে মই থাকাত MLA যদি মই ছাকচেছ হৈ যায় সেইটো মই চব বনাই দিম আজি ভাল পাই ওলাই আহিছে আৰু কিছুমান মোক ভাল পাই ওলাই আহিছে এইটো মানে এটা দলত হয়ে মেক্সিমাম ভাল পালে ওলাই আহিছে যিটো প্ৰমোদ ছাৰৰ যিটো চবকে এটা ৰাইট দিছে এইটো কাৰণে চবে এনেকুৱা এইটো আনন্দ পাই ওলাই আহিছে মোৰ ইয়াত সমষ্টি হিচাপত ৰোডছবিলাকে বহুত মানে পিছ পৰাই আছে এই ৰোডছবিলাকত মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম আৰু ষ্টুডেণ্টবিলাকৰ কাৰণে মই এটা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম আৰু আমাৰ মই আগত পৰাই কৈ আছে আমাৰ দুখীয়া মানুহবিলাকক কোচিং চেণ্টাৰ লাগে মই আমাৰ মাননীয় চিফ ডাঙৰীয়া প্ৰমোদ বড়ো ছাৰক মই এটা ৰিকুৱেষ্ট কৰিম APC কোচিং চেণ্টাৰ আৰু MBBS কোচিং চেণ্টাৰটো ইমিডিয়েট যাতে কোকৰাঝাৰত হৈ যায় মইতো এইটো কাৰণে মানে আমাৰ গাঁওবিলাকৰ মানুহবিলাক যাতে গাড়ী দি গৈ পেলাই যাতে কোচিং কৰিব পাৰে তাৰ কাৰণে মই এটা নিবনুৱা সমস্যা বৰ্তমান এইটো মানে স্বীকৃত মানে আমাৰ এতিয়া NGO বহাই পেলাই এতিয়া এটা ডেভেলপমেণ্ট ইনকাম জেনেৰেশ্যনটো বঢ়াব লাগে নহয়তো আমাৰ চাকৰিটো ইমান দিব নোৱাৰে এইটো কাৰণে বিজনেছ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগে সিহঁতৰ এনেকুৱাই অভিযোগ কৰি থাকিব এতিয়া হাৰিব কৈ আছে না এইটো কাৰণে এইটো কৈ থাকিব চিণ্ডিকেট হৈছে নেকি নাই হোৱা নাই এইটো প্ৰপাগাণ্ডা এইটো অপজিশ্যনবিলাকে কয়